নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ এটা নতুন টপিকৰ ওপৰত। সেই টপিকটো হৈছে কুকুৰে কামুৰিলে বা যিকোনো প্ৰাণীয়ে কামুৰিলে আপোনালোকে কি কৰিব, তাৰ ওপৰত আমি আলোচনা কৰিব বিচাৰিছোঁ আজি। যিকোনো প্ৰাণী মানে বাঘ, কুকুৰ, শিয়াল, নিগনি, এন্দুৰ, চেলা যিয়ে কামুৰিলেও আপোনালোকে ভেকচিন লোৱাটো দৰকাৰ। কেতিয়াবা সাপ, চেলা, এন্দুৰ, কেতিয়াবা কিছুমান মানুহে এন্দুৰে কামুৰিলেও সাপে কামুৰা বুলি ভাবে। সেইটো কিন্তু ভুল কথা। আপোনালোকে পূৰা চকু দিব লাগে। সাপে কামুৰিলে এনে বেলেগ কিবা বস্তুৱে কামুৰিলে, সাপে কামুৰিলে আকৌ বেলেগ এণ্টিবায়'টিক ল'ব লাগে। গতিকে বস্তুৱে কামুৰিলে আমি কি ভেকচিন ল'ব লাগে তাৰ বিষয়ত আমি আলোচনা কৰিম। প্ৰথমতে আমি জানি লোৱা হওক, কুকুৰ বা মেকুৰীয়ে কামুৰিলে, সাধাৰণতে কুকুৰ বা মেকুৰীয়ে কামুৰিলে আমি ৰেবিজ ভেকচিন দিওঁ। এই ভেকচিনটো কিমান ঘণ্টাৰ ভিতৰত ল'ব লাগে? 24 ঘণ্টাৰ ভিতৰত যেনে তেনে ল'ব লাগে প্ৰথম ড'জটো। আৰু মানে যিসকলে হস্পিটেললৈ আহিবলৈ অক্ষম তেওঁলোকৰ কাৰণে 24 ঘণ্টাটো বান্ধি দিয়া হয়, কিন্তু যিবিলাকৰ ওচৰতে হস্পিটেল তেওঁলোকে যেতিয়াই কামুৰে তেতিয়াই লোৱাটো বাঞ্ছনীয়, মানে তেতিয়াই লোৱাটো ভাল। আৰু লগত টিটি 6 মাহলৈ এটা টিটি ল'লে 6 মাহলৈ ভেলিডিটি থাকে বুলি কোৱা হয়। গতিকে টিটি এটা আৰু ভেকচিনটো কিছুমানে এমাহ পিছত ল'ব আহে, কিছুমানে আকৌ 2 মাহ 3 মাহ পিছত ল'ব আহে। সেইটো নহয়, কুকুৰ বা মেকুৰীয়ে কামুৰাৰ লগে লগে আপুনি ভেকচিন ল'ব আহিব লাগে, আৰু নাইবা 24 ঘণ্টাৰ ভিতৰত আপুনি ভেকচিন লোৱাটো অতিকে প্ৰয়োজন। আৰু আপুনি যেতিয়া হেল্থ ফেচিলিটিত আহিব তেতিয়া আপুনি তাৰ পিছৰ 4টা ড'জ কেনেকৈ দিব লাগে সেইটো তাত লিখি দিয়া হয় বা কৈ দিয়া হয়, আৰু সেই হিচাপে আপোনালোকে ড'জকেইটা ল'ব আহিব লাগে। কিছুমানে আকৌ 2-3 দিন লেট কৰি দিয়ে, কেতিয়াবা আকৌ এটা ড'জ মাজতে গেপ যায়। তেনেকৈ হ'লে নহ'ব দেই। গোটেইকেইটা ড'জেই টাইমত লোৱাটো অতিকে প্ৰয়োজনীয়, কাৰণ আমাৰ কুকুৰে কামুৰিলে যিহেতু বা মেকুৰীয়ে কামুৰিলে যিহেতু বেলেগ আৰু একো ব্যৱস্থা নাই, ভেকচিন বা মানে এণ্টিবায়'টিক যি ব্যৱস্থা নাই, সেয়েহে সেই ভেকচিন লোৱাটো অতিকে প্ৰয়োজন। কিছুমান মানুহে বহুত হেমাহি কৰে, কিনি ল'বলগীয়া হ'লেও হেমাহি কৰে। আৰু আপোনালোকে কুকুৰে বা মেকুৰীয়ে কামোৰাৰ পিছত যিকোনো হস্পিটেলত খবৰ ল'ব লাগে। সেইটো কেতিয়াবা ফ্ৰীকৈও পায়। গতিকে খবৰ লৈ আপোনালোকে লোৱাটো অতিকে প্ৰয়োজন। আৰু যদি বেছি কামোৰে, তেজ ওলায়, তেতিয়াহ'লে বেলেগ এটা ভেকচিনো দিয়া হয়, সেইটো ডক্তৰে দিব। আৰু সেই হিচাপে তেওঁলোকে যেনেকৈ কৰিব দিয়ে সেনেকৈ কৰাটো অতিকে প্ৰয়োজন। এইখিনিয়ে ক'লোঁ। আৰু তৎকালীনভাৱে আপোনালোকে কামোৰা জেগাখিনিত অলপ নিমখ পানী দি বা ডেটল পানী দি ধুই দিব পাৰে। আৰু পাৰিলে সেই ঠাইডোখৰ হাতেৰে নোচোৱাই ভাল বা বেলেগক চুব নিদিয়াই ভাল। ওপৰে গ্লভছ পিন্ধি নাইবা ওপৰে ধুই দিয়াটো ভাল, কাৰণ সেই বীজাণুটো তাত লাগি থাকে আৰু সেইটো হাতত লাগি আকৌ বেলেগত লাগিব পাৰে, আৰু সেনেকৈ আকৌ বেলেগলৈ স্প্ৰেড হ'বও পাৰে। গতিকে অতি সাৱধান হোৱাটো দৰকাৰ। আজিলৈ এইখিনি। আৰু যদি কিবা জানিব ইচ্ছা আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন, মই নিশ্চয় আপোনালোকক জনাবলৈ পাই সুখী হ'ম। যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰলৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো দবাই দিব, আৰু নতুন আপডেটছবোৰ চাই থাকিব। আজিলৈ এৰিছোঁ, বাই। সাপে কামুৰিলে কি এণ্টিবায়'টিক ল'ব লাগে আৰু সাপে কামুৰিলে কি হয়, কি কৰিব লাগে, মই এটা আগৰ ভিডিঅ'ত আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। সেই ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকৰ জানিব ইচ্ছা আছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি চাই ল'ব পাৰে।